নমস্কাৰ বন্ধুসকল, মই আহি আছোঁ এতিয়া মনাইগুৰিলৈ। আৰু মনাইগুৰিত এজন বন্ধু আহিছে। বন্ধুজন কোন গম পাব আপোনালোকে, মই দেখুৱাই আছোঁ। আৰু ইয়াত এটা ডাঙৰ কাম চলি আছে বুলিয়ে ক'ব পাৰি। মই নকওঁ, তেওঁলোকৰ মুখেৰে আপোনালোকে সকলো গম পাব। গতিকে মই মনাই ওচৰলৈ যাম। যোৱাৰ আগত পোহৰ কৰি লওঁ দোকানখন ধুনীয়াকৈ। এইখন হৈছে আমাৰ মনাই দোকান। আৰু মনাই দোকানত এজন বন্ধু আহিছে বুলি কৈছোঁ। বন্ধুজন কোন মই আপোনালোকক এতিয়া দেখুৱাই দিম। বন্ধুজন হৈছে বন্ধু নৱ। এতিয়া কাম চলি আছে মনাই নৱ। এইফালে আকৌ আছে লেপটপ ভাগ। ইয়াতে এতিয়া কি হৈ আছে বাৰু মই এতিয়ালৈকে কোৱা নাই। এয়া যে আপোনালোকে হেডফোন লৈ আছে বা কি হ'ব গৈ আছে মানে কিবা অকণ ইয়াতে মানে ছুটি ছবি এখন হাস্যৰস এখন ছুটি ছবি কাম 10% 5% মান আমাৰ হৈ গৈছে। বাকী কামত লাগি আহিছোঁ। এতিয়া টাইটেল ফোনটোৰ কামত আহিছোঁ। ৰাইজৰ নামটো বাবুলাল। প্ৰথমখন আমি লকডাউনত বনাইছিলোঁ। লগৰ কেইজনমান লগ হৈ এনেই বনাইছিলোঁ। এইবাৰ অকণ ভালকৈ কামটো কৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে মৰম দিব। ইমানেই আৰু বাবুলালৰ যিটো ৰেপ চং এটা আছে, সেই ৰেপ চংটো এতিয়া আমি ধনাই মনাই দুয়োটাই অকণমান গাবলৈ চেষ্টা কৰিব লাগিব। আৰু এইবাৰ বাবুলালত আমাৰ ধনাই মনাই দুয়োটাকে দেখা পাব। বাবুলালৰ পৰিয়ালৰ লগত এইবাৰ একেলগে কাম কৰি ভাল লাগিব। গতিকে নৱ কামবিলাক বহুত ভাল। কেমেৰা কাম হওক বা এনিথিং কাম তাৰ বহুত ভাল। সেইটো কাৰণে ভাল লাগে কাম কৰি। গতিকে এইবাৰ বাবুলালত আমাৰ ধনাই মনাইকো দেখা পাব। মানে আপোনাৰ চকুলাল বাবুলালৰ লক্ষণ ভাল। গাই দিব বাৰু। গানটো একবাৰ শুনাই দিম বাৰু আপোনালোকক। গতিকে চাবলৈ নাপাহৰিব বাবুলাল 2। আহিছো মই বাবুলাল, চিধা মানুহ চিধা কথা কৰি থাকো তাল ফাল। সন্ধিয়া হলে লাগে মাল হৈ থাকে চকুলাল বুকু খাল বাবুলালৰ লক্ষণ ভাল। একবাৰ শুনি চাই লওঁ, নহ'লে আকৌ বেলেগকৈ দিব পাৰিম ন।